যেহেতু গধূলিও হৈছেগে ভিডিঅ' চিডিঅ' বনাওঁ জানো হে গধূলি আছে নহয় সেইফালে মানুহজনীয়ে ফোন কৰি আছে ঘৰলৈ মাতি আছে থাকি যাওঁ নহ'লে আজি ইয়াতে থাকো আজি বেয়া গৰম দেই অৱস্থা বেয়া হৈছে ভাইটি এই সৰুলাবিলাক কি কি খাইছা চাওঁ দেখা বন্ধুসকল কি খবৰ আজি বহুত দিন হৈ গ'ল ভিডিঅ' চিডিঅ' দিব পৰা নাই সেইটো কাৰণে আজি ভাবিছোঁ কি অকণমান কমেডি ভিডিঅ' বনাওঁ সেইটো কাৰণে অকণমান ওলাই আহিলোঁ আমাৰ বহুত দিন মানে অহা নাছিলে এই মুনমুন ভাইক লগ পালোঁ আজি তাকে দুজনে মিলি বোলো অকণমান কমেডি ভিডিঅ' বনাওঁ তাকে আহিলোঁ এইফালে পলেণ্ড ফালে ওলাই চাওঁচোন কেনেকুৱা কি আজি বনাব পাৰোঁ আৰু এইফালে আপোনাক ব্লগিঙৰ ভিডিঅ'ত দেখাই থাকিম কেনেকৈ কি বনাওঁ আমাৰ কমেডি ভিডিঅ' বনাবলৈ এইফালে চব ৰেডি হৈ গৈছে এইফালে মুনমুন সেইফালে এইটো এটা মানে চাৰিটাই বনাম অকণমান কমেডি ভিডিঅ' ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মানে পুৰা কমেডি ভিডিঅ' বনাই ভাগৰি গৈছোঁ পুৰা ঘামি গৈছোঁগৈ এতিয়া অকণমান আৰু আগত যাম আগত অকণমান বনাম এতিয়া আৰু ইয়াত নেদেখাওঁ বাকী আগত গৈ যিখিনি পাৰোঁ দেখাম ব'লক তেলে আগলৈ যাওঁ আগত দেখাম কি কি বনাই আছোঁ শ্বুট কৰিম চাই থাকিব কেনেকুৱা লাগে কি খুব ধুনীয়া এখন নদী পানী আছে ফালে মাছ ধৰিছে নি মাছ নাই ভাইটি এই সৰুলাবিলাক কি কি খাইছা চাওঁ দেখা এইবিলাক কি শিখৰ খাইছে যে সৰুলাবিলাকে নাপায় নহয় এইবিলাক কিমান হানিকৰ বস্তু গম পোৱা নাই আৰু মানে এতিয়া আমাৰ ভিডিঅ' চিডিঅ' কৰি হৈ গ'ল যিহেতু সন্ধিয়াও হৈছে ভোক জোক লাগিছে কিবা এটা খাই লওঁগৈ ইয়াত খাই বৈ যাম আৰু অথনিৰ পৰা আমাৰ পোৱালিটোৱে চাই আছে আমাক হয় নাই হে এই লাজ কৰিছে চা না লাজ কৰিছে অথনিৰ পৰা চাই আছে আমাক এই এক্টিং কৰা আৰু মানে কি হ'ল কমেডি কৰিবলৈ সঁচাকৈ কিন্তু বহুত কষ্ট আছে দেই আৰু ভিডিঅ'বিলাক চাব অকণমান চালেহে ভাল লাগে ভিডিঅ' বনাই থাকিবলৈ লাইক কৰিব ভিডিঅ'বিলাক নাচায় ভিডিঅ'বিলাক চাব অকণমান আৰু এফালে মুনমুন আহি আছে এতিয়া যাওঁগৈ মানে হ'ল কি খাই লওঁগৈ অকণমান ব'লক খোৱা জেগাত দেখাই আছোঁ আহি গ'লোঁ পকৰি খাবলৈ বাইদেউ এজনী দোকানত খুব মৰম লগা বাইদেউ আমাৰ বাইদেউ এফালে কি কি পায় বাইদেউ কৈ দিয়ক এবাৰ চব পায় ন আৰু আমি কি খাম ঐ আমি পকৰি খাম বাইদেউ খুব ধুনীয়াকৈ বনায় আৰু কোনোবাই যদি এফালেদি পলেণ্ড ফালে অহা যোৱা কৰে সোমাব বাইদেউ খুব ধুনীয়া পকৰি বনায় চিঙৰা বনায় চাহ পাব বাইদেউ খুব হাঁহি আছে আজি এইফালে চাওক না কিমান ধুনীয়াকৈ বনাই আছে এইটো কি হয় আলু চপ খাই লওঁ আৰু দেই পকৰি আৰু লাল চাহটো দিয়ক লাল চাহ দিয়ক এইফালে আহি গ'ল লাল চাহ মেইন বহুত কষ্ট হ'ল কিন্তু দেই আমাৰ কেমেৰাত সহায় কৰিলে এইফালে হেপ্পী মেইন মানুহ এইজন খাই লওক লাল চাহ পকৰি মজা খুব মজা বনাই দেই লাল চাহৰ লগত পকৰি